কি হে ভাত খাই খাই দিওঁ হেল্ল' ফ্ৰেণ্ডছ ব্লগ ষ্টুডিঅ'ৰ পৰা শেষ কৰিছিলোঁ তাৰ পৰা আকৌ আৰম্ভ কৰিছিলোঁ আমি বৰ্তমান যিটো ৰুটছত আহি আছোঁ সৰুপথাৰ সমষ্টিত পৰে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া হয়তো বহুত বছৰ আগতে আজিৰ পৰা 10-15 বছৰ 10 বছৰ নহয় 15 বছৰমানৰ আগতে এবাৰ বনাইছিল পকাকৈ তাৰ পাছত 10 বছৰমানৰ আগত আকৌ ৰিপেয়াৰিং কৰিলে তাৰ পাছত আৰু এই ৰাস্তাটো ৰিপেয়াৰিং হোৱা নাই এই ৰাস্তাটো একেবাৰে বেয়া আমি যিটো ৰাস্তাত আহিব লাগে একদম বিধ্বস্ত ৰাস্তা আপোনালোকে দেখিছে নহয় ৰাস্তাটোৰ অৱস্থা ইমান কষ্টত আহিব লাগে আমি চাওঁ এইটো মোৰ ভতিজা এইটো ডাঙৰটো বিশ্ব এইটো সৰুটো অভিজিত তামুলী মা দাদা সকলোৱে কথা পাতি আছে আমাৰ ওচৰৰে সৰু দাদা সকলোৱে কথা পাতি আছে কি হে ভাত খাই খাই দিওঁ আমাৰ বৌহঁতৰ ঘৰৰ বাহিৰৰ পৰিৱেশ চাৰিওকাষে বাগান তাৰ মাজতে ঘৰ ভতিজাকেইটাক টিউশ্যন কৰি আছে তেওঁলোকৰ টিচাৰে এয়া চাওক টিউশ্যন কৰি আছে ডিষ্টাৰ্ব নিদিওঁ দাদাই ঘৰ বনাই আছে চকুঠা ৰুম বনাইছে কেনেকুৱা হ'ব জনাব এয়া গোটেই বাউণ্ডেৰীটো দেখাবলৈ আপোনালোক চেষ্টা কৰিছোঁ দাদাহঁতক এতিয়া আমি আমাৰ সৰু খুৰা ঘৰ পালোহি বতৰটো বেয়া কৰি আহিছে তাকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এইকেইদিন বতৰটো আচলতে বেয়াই কৰিছে অলপ অলপ বতাহ অলপ অলপ বৰষুণটো আহোঁ কৰিছে কিন্তু বতাহটো বেছিকৈ মাৰিবলৈ ধৰিছে একদম কোলা চাওক ওপৰত সাংঘাতিক ধৰণে বতৰটো বেয়া ভিডিঅ'হে কৰিছোঁ আমাৰ মানে এইকেইজনী বোৱাৰী হয় ভাই বোৱাৰী এতিয়া আমি যাম আমাৰ খুৰীহঁতৰ ওচৰলৈ খেতি কৰিছে আমি গাঁৱলীয়া মানুহ এনেকৈ থাকোঁ কি কাম কৰিছা তুমি কি যে তামোল পুলি ৰুব এয়া হ'ল আমাৰ বাই এয়া হ'ল আমাৰ খুৰী এইজনী হ'ল খুৰী আৰু আমাৰ মা এইপিনে আছে আমাৰ মা এই কি কৰিছে জানে নাই এজনী বাই তাই এয়া হ'ল হেৰি এয়া পাচলি ছিঙিছে আমাৰ খুৰীহঁতে পাচলি কৰিছে দেখিছে নাই কিমান তিয়ঁহ ডাঙৰ ডাঙৰ তিয়ঁহ লাগিছে এই দাংবডি এইবিলাক হ'ল গছ এয়া হ'ল আমাৰ খুৰীৰ লিচুৰ খেতি দেখিছেনে কিমান ধুনীয়াকৈ লিচু লগাইছে এইজোপা খুৰীয়ে নিজ হাতেৰে ৰোৱা নিজে কৰিছে লিচু গছজোপা কেনেকুৱা লাগিছে আপোনালোকে ক'ব
এয়া ভাইটি আৰু ভাইটিৰ বোৱাৰী চাওক মই এইপিনে মুখখন এইপিনে ক নিকি কথা মই আপোনালোকক ভিডিঅ'ত কৈছিলোঁ যে সেইজনীয়ে নিকি আৰু এইজনী হ'ল আমাৰ ফ্ৰেণ্ডছ বতৰটো একদম বেয়া কৰি আহিছে হয়তো ডাঙৰ ধুমুহা বতাহ আহিব মই বেছি দীঘলীয়া নকৰোঁ এতিয়া সোনকালে পাৰিলে ইয়াৰ পৰা যাবগৈ লাগিব ধন্যবাদ